হেল্ল'। কি কৰিছা? এই গাটো ধুই পেলাই অকণমান বহিছোঁ। মিছা কথা ক'বলৈ আৰু মানুহ বিচাৰি নাপালা। মই জানো নহয় তুমি শুয়ে উঠা নাই। কালি ৰাতি শুম বুলি কৈ গেম খেলি থাকিলা। নহয় হ'ব, ফাঁকি কথা ক'ব নালাগে। ওচৰত থকা হৈ চিকুটি দিলোঁ। সেইকাৰণেতো মই ওচৰৰ ছোৱালী চিলেক্ট কৰা নাই। হ'ব, এতিয়া সেইবোৰ বন্ধ কৰা। নহ'লে তোমাৰ অফিচলৈ যাবলৈ দেৰি হ'ব নহয়। সোনকালে ৰেডি হোৱা, মোৰো কলেজ আছে নহয়। ঠিক আছে, হ'ব দিয়া। হেল্ল'। মই ফোন নকৰিলে ফোন এটাও কৰিব নোৱাৰা ন? নহয় অফিচৰ কিবা হিচাপ অলপ আছিলে, সেইখিনি কৰি আছিলোঁ। আই এম ৰিয়েলি চৰি। মই কাইলৈৰ পৰা সদায় ফোন কৰিম, হ'ব? পাহৰি থাকোঁ তুমি সদায় পাহৰিয়ে থাকা। বাৰু, দেখা যাব। আৰু শুনা, মোক লগ কৰিবলৈ কেতিয়া আহিবানো? এবছৰে হ'ল তোমাক দেখাই নাই। মোৰো মন যায় তোমাক লগ পাবলৈ। ভাল পোৱা দিন ধৰি আজিলৈকে এবাৰো তোমাক লগেই পোৱা নাই। কি কৰিবা, দেওবাৰ দিনটোৱে ছুটি পাওঁ। সেই দিনটোত ঘৰৰ কামেই কৰিম নে তোমাকেই লগ কৰিব যাম? কেতিয়াবা এই চাকৰি এৰি দিব মন যায় জানা। হ'ব মিষ্টাৰ মজনু, আপুনি চাকৰি এৰি মোক লগ কৰিবলৈ আহিব নালাগে। যেতিয়া ছুটি পাবা তেতিয়া আহিবা। হ'ব দিয়া, পিছত কথা পাতিম। ঐ ল'ৰা, তোৰ আৰু কাম বন নাই? হা, ওচৰে পাজৰে ধুনীয়া ছোৱালী নাপালি আৰু? এই ইমান দূৰৰ ছোৱালীজনীহে চাব লাগে না তই? তই এইবোৰ নুবুজিবি এই বাদ দে হেৰৌ। আজিকালি ঘৰৰ কাষৰ মানুহকে বিশ্বাস কৰিব নোৱাৰি। এই ইমান দূৰৰ ছোৱালীজনীৰ প্ৰেমত তই পাগল হৈ আছ। কি ঠিক তাই চেনি খাই থাকিবও পাৰে। কেনেকৈনো তই বিশ্বাস কৰিছ ইমান তাইক, আৰু ভগৱানহে জানে আৰু। এই নয়নকে দেখিলোঁ নহয়, সেই শিলচৰৰ ছোৱালীজনী ভাল পাই পইচা সোপা বৰবাদ কৰিলে। আৰু শেষত দেখিলোঁ নহয়, দুটা ল'ৰা ছোৱালী মাক বোলে। এটা কথা মনত ৰাখিবি, চব ছোৱালী একে নহয়। ভাল পোৱা দূৰত্বৰে নহয়, ভাল পোৱা হৃদয়ৰ পৰা হয়। কাৰোবাক চকুৰ আগত ৰাখিও তই ভাল পাব নোৱাৰ, কিন্তু কাৰোবাক নেদেখাকৈ ভাল পোৱা যায়। হ'ব, এইবোৰ মোক প্ৰেম জ্ঞান শিকাব নালাগে। অফিচলৈ যাওঁ ব'ল, নহ'লে বছে চাকৰি খাব আমাৰ। মা ক। বাবা, ভালে আছনে? ভালে, তহঁতৰ ভালনে? আমাৰ ভালেই। পিছে তই ঘৰৰ ফালে কেতিয়া আহিবি বাবা? যাম এইকেইদিনতে, ছুটিয়ে পোৱা নাই নহয়। হিয়াই বাৰু ফোন চোন কৰিছেনে? তাকে তাইকো এবাৰ লগ কৰিব লাগিছিলে, ছুটিয়ে পোৱা নাই নহয়। হ'ব দে, মই ভাত বনাওঁগৈ। লগৰটো নাইট ডিউটি আছে যে, ময়ে বনাব লাগিব। হ'ব দে, পিছত ফোন কৰিম।
হৃদয় ৰামধেনু হৈয়া সাতুৰঙী ৰঙেৰে বুকুতে বিয়পা অভিমানী দাৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালি লোৱানা চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ অহা নাই এবাৰ খোজে খোজে থাকিব মৰম উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে সৰম তুমি মোৰ মই তোমাৰ তোমাক লগ পাবলৈ বহুত মন গৈছে জানা। মোৰো ৰ'বা কাইলৈ বছক ছুটি বিচাৰি চাওঁ যদি কেনেবাকৈ ছুটি দিয়ে চিধাই তোমাক লগ কৰিব যাম হ'ব ঠিক আছে দিয়া এতিয়া খোৱা মোৰো টোপনি আহিছে গেম খেলিব নালাগে কিন্তু ঠিক আছে হ'ব দিয়া কলিজা লাভ ইউ বাই ঠিক আছে বাই এক হৈ ৰম সদায় তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় तुम्हारे नाम सियारे तुम्हारे ঐ হিয়া শুনচোন অঁ ক তোৰ অয়নৰ লগত কেনেকৈ চিনাকি ফেচবুকত আকৌ আজিলৈকে তাক লগ পাইছ নে তই নাই পোৱা অ' এবছৰে হ'ল সিও আহিব পৰা নাই নহয় অফিচৰ প্ৰেছাৰে চা লগৰ হিচাপে তোক কথা এটা কওঁ আজিকালি ল'ৰাবোৰক সহজতে বিশ্বাস নকৰিবি ল'ৰাবোৰ বাহিৰৰ পৰা যেনেকুৱা ভিতৰৰ পৰা তেনেকুৱা নহয় অ' ছোৱালীবোৰৰ লগত টাইম পাছ কৰিবলৈকে সিহঁতে প্ৰেমৰ জালত ফচায় ধেত কিনো কথাবোৰ ক তাক ভাল পোৱা মোৰ এবছৰে হ'ল সি তেনেকুৱা ল'ৰা নহয় সম্পূৰ্ণ বিশ্বাস আছে তাৰ ওপৰত মোৰ তোৰ ভালৰ বাবেহে কৈছিলোঁ হ'ব দে এদিন তই নিজেই বুজি পাবি হেল্ল' কি কৰি আছানো এই নাই লগৰটোৰ লগত গেম খেলি আছিলোঁ তুমি ড্ৰিংকছ কৰি আছা নেকি নাই কৰা মই যে ফাঁকি দিলে বহুত বেয়া পাওঁ তুমি খাইছা মই জানো আৰু সদায় যে নোখোৱা সেইটোও জানিছোঁ কমচে কম মোক সঁচা কথাটোতো কোৱা হ'ব খাইছোঁ মনটো বহুত বেয়া লাগি আছে কিয় কি হ'লনো আকৌ এই বছক ছুটি বিচাৰিছিলোঁ ছুটিয়ে নিদিলে সেইকাৰণে মদ খাইছা ইমান সৰু কথাটোত মদ খাব লাগে নি
আজিৰ পৰা নাখাওঁ বুলি মোৰ শপত খোৱা। কিন্তু কোনো কিন্তু নাই, কোৱা বুলি কৈছোঁ নহয়, কোৱা। অ'কে, আজিৰ পৰা কোনোদিনে মদ নাখাওঁ, তোমাৰ শপত। হ'ব? গুড বয়। হ'ব দিয়া, সোনকালে শুই যোৱা। বাই। হেল্ল'। হেল্ল' চেল্ল' বাদ দিয়া, তোমাক বহুত ডাঙৰ কথা এটা ক'বলগীয়া আছে। কি কথা আকৌ? কওঁ জানো? কোৱা আকৌ। নকওঁ নেকি? কিনো ধেমালি কৰি আছা? মই ফোন কাটি দিম আকৌ। কথাটো হ'ল যে মই মানে 4 দিনত ছুটি পাই গ'লোঁ। কি? মই বিশ্বাসে কৰিব পৰা নাই জানা। সঁচাকৈ, আৰু কাইলৈ ৰাতিপুৱাই তোমাক লগ কৰিব যাম। থেংকছ গড। ফাইনেলি মনৰ মানুহজনক লগ পাম। আৰু শুনা না, লগ পাই কিন্তু মোক চুমা এটা লাগিব। ধেৎ দুষ্টটো। হ'ব দিয়া, পাছত কথা পাতিম। হ'ব দিয়া, বাই। ঐ, আজি কলেজলৈ নাযাওঁ নেকি? নাই, নাযাওঁ মই। আজি অয়ন আহিব নহয়, তাক লগ কৰিবলৈ যাম। জান, আজি প্ৰথমবাৰৰ বাবে মনৰ মানুহজনক লগ কৰিবলৈ যাম। আই এম ভেৰি এক্সাইটেড। হৈছে আৰু, আহিম বুলি কৈছেহে, এতিয়ালৈকেতো অহা নাই। আগতেও কৈছোঁ, আজিকালি ল'ৰাক বিশ্বাস নকৰিবি, সি এনেও নাহে। সাধাৰণ এজনী ছোৱালীৰ কাৰণে সি ইমান দূৰৰ পৰা এনেও নাহে। এইবোৰ ষ্টুপিড কথা আৰু মোৰ আগত নকবি। সি আহিম বুলি কৈছে যেতিয়া আহিবই। কি হ'ল হিয়া? আজি অয়ন অহাৰ কথা আছিল নহয়, নাহিলে নেকি সি? সি নাহিলোঁ, ইমান ফোন কৰিলোঁ, ৰিচিভে নকৰিলে। মই তোক আগতেই কৈছিলোঁ যে আজিকালি ল'ৰাক বিশ্বাস নকৰিবি, কিন্তু তই মোৰ কথা নুশুনিলি। এতিয়া তই তাৰেই ফল ভুগিছ। হেল্ল', হেল্ল', হেল্ল'। ঐ, অয়নৰ হেনো এক্সিডেণ্ট হৈছে। কি কৰোঁ এতিয়া? কি কৰোঁ এতিয়া? মই ক'লেই যাওঁ। ৰবি, গাড়ী এখনকে ভাড়া কৰি আমি দুইজনী যাম এতিয়া। ৰচোন, তই নাকান্দিবি, তাৰ একো নহয়, ভাল হ'ব।
কি হ'ল তোমাৰ? ভগৱানে চাগে তোমাক আৰু মোক লগ কৰাব বিচৰা নাছিল অ'। মই সদায় তোমাৰেই। দূৰত্ব বেছি হ'লেও সম্পৰ্কবোৰ জীয়াই নথকাকৈ নাথাকে। তুমি যাব নোৱাৰিলে কি হ'ল? মইতো আহিছোঁ ন। তুমি চাগে মোক ভুল ভাবি আছিলা ন? মোক চাগে তুমি মিছলীয়া বুলিয়ে ভাবিছিলা। বিশ্বাস থাকিলে ভালপোৱা কেতিয়াও বিফল নহয়। ঠিকেই কৈছ হিয়া, ভালপোৱাত বিশ্বাসৰহে প্ৰয়োজন, দূৰত্বৰ প্ৰয়োজন নহয়। কাষত নাথাকিলেও কাৰোবাৰ সঁচা মৰম ভাল পোৱা দূৰৰ পৰাই পাব পাৰি, যি মৰম ভাল পাই আজি মোক জীয়াই ৰাখিলে। মই এতিয়া তোমাৰ কাষতে থাকিম নহয়, চব ঠিক হৈ যাব। এতিয়া আহিলাই যেতিয়া চুমা এটাকে দিয়া আকৌ। ধেত দুষ্টটো। অনমনা মোৰ হৃদয় ৰামধেনু হয়া সাতুৰঙি ৰঙেৰে বুকুতে বিয়পা অভিমানী ধাৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালি লোৱা না চৌপাশে